নমস্কাৰ আপোনালোকে চাই আছে দ্য প্ৰাইড ৱৰ্ল্ড অষ্ট্ৰেলিয়াত চলি থকা T20 World Cupৰ দ্বিতীয়খন ছেমিফাইনেলত আজি ইংলেণ্ডে ভাৰতক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আজি সমগ্ৰ খেলখনত ইংলেণ্ডে তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। টছত জয়ী হৈ ইংলেণ্ডে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে খেলখনৰ প্ৰথম বলটোতে বাউণ্ডেৰী মাৰি এটি ভাল ইংগিত দিছিল যদিও ইংলেণ্ডৰ বলাৰসকলে ভাৰতক উভতি ধৰিবলৈ সক্ষম হয়। এটা সময়ত ভাৰতৰ স্কোৰ 15 অভাৰত 3 উইকেট হেৰুৱাই মাত্ৰ 1 ৰান আছিল। পৰৱৰ্তী সময়ত বিৰাট কোহলি আৰু হাৰ্দিক পাণ্ডিয়াৰ দুৰ্দান্ত বেটিঙৰ ফলত ভাৰতে 20 অভাৰত 168 ৰান কৰিবলৈ সক্ষম হয় আৰু এটি সন্মানজনক স্কোৰত ভাৰতক উপনীত কৰায়। বিৰাট কোহলিয়ে 40টা বলত অৰ্ধশতক আৰু হাৰ্দিক পাণ্ডিয়াই 33টা বলত মাৰমুখী বেটিঙেৰে 63 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে বেটিং কৰিবলৈ আহি প্ৰথম অভাৰৰ পৰাই 2 অপেনাৰৰ বিস্ফোৰক বেটিঙৰ ফলত সহজেই এই লক্ষ্যত উপনীত হয়। ইংলেণ্ডৰ অপেনাৰ এলেক্স হেলছে 47টা বলত 86 ৰান আৰু জৰ্জ বাটলাৰে 49টা বলত 80 ৰান কৰি নট আউট হৈ থাকে আৰু ভাৰতক 10 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ধন্যবাদ।